हाय फ्रेंड्स मैं अन्य এটা ভিডিওলৈ আপোনালোকক আকবাৰ স্বাগতম জনাইছো 4 দিন মান হল ঘৰতে আছো গাঁৱলৈ আহিছো ভিডিও বনোৱা নাছিল কাৰণ ইয়াত নেট কম পাই তো ভিডিওটো আপলোড দিব নোৱাৰিম সেইকাৰণে ভিডিও বনোৱা হোৱা নাছিল এতিয়া ভাবিলো আজি অকমান ভিডিওকে বনাই থৈ দিও গাঁৱত থকা পৰিৱেশটো গাঁৱত যাই হলো মই ভিডিওটো আপলোড কৰিব পাৰিম সেইবাবে ভিডিওটো বনাবলৈ লৈছো ৰাতিপুৱা ভাত পানী খাই হাজবেণ্ডৰ ঘৰলৈ গৈ আছো যেহেতু মই গুৱাহাটীৰ পৰা ঘৰলৈ হাজবেণ্ড নোহোৱাকৈ আহিলে মাহঁতৰ ঘৰত থাকো আজি অকমান হাজবেণ্ডৰ ঘৰলৈ যাও মানাক লৈ যাও তাকে ভিডিওটো আৰম্ভ কৰিছো আপোনালোকে ভিডিওটো কন্টিনিউ কৰি গৈ থাকিব ইয়া গাঁৱৰ পৰিৱেশ দেখিছেনে যেহেতু মাৰ ঘৰৰ পৰা হাজবেণ্ডৰ ঘৰলৈ বেছি দূৰ নহয় ইয়া খোজকাঢ়ি গৈ আছো ইমান ধুনীয়া পৰিৱেশ দেখিছেনে ভাবিলো আপোনালোকক পৰিৱেশটো অকমান দেখাও আৰু লগতে খোজকাঢ়ি যাও ইয়া মানাও খোজকাঢ়ি গৈ আছে ইয়া আমাৰ হাজবেণ্ডৰ ঘৰত মানে মোৰ ঘৰৰ ওচৰত এটা নদী আছে এই নদীটো পাইছো তাই মানাই চাব বিচাৰে গাড়ীত আহিলে চাব নোৱাৰে যে সেইকাৰণে ভাবিছো এতিয়া চক আৰু ইয়া দেখিছে পৰিৱেশ ইমান ধুনীয়া গৈ আছো আৰু পাম আৰু দি এয়া নদী বুঢ়া দিয়া নদী হয় একেবাৰে ওচৰতে হয় সেইকাৰণে বহুত বেছি বানপানীও হয় আমাৰ ইয়াত ইয়া দেখিছেনে পৰিৱেশটো আহা বলা যাও চাৰিওফালে নদী বলা এতিয়া যাও চাই থাকিব নালাগে গাড়ী আহিব পুৰণি কাপোৰ এযোৰ আছিলে গুঠাবিলাক বহুত বেছি বেয়া হৈ গৈছিলে তাকে ভাবিছো অকমান বেলেগকৈ গুঠো আৰু কাপোৰযোৰ অকমান এটা নতুন লুক আহিব বুলি এয়া গুঠিলো কেনেকুৱা লাগিছে জনাব দেই আপোনালোকে গধূলি সময় অকমান হৰ্থেবাৰীলৈ যাও মানে টাউনলৈ যাও আৰু আমাৰ ওচৰৰ টাউনখনলৈ যাম এয়া ভণ্টিৰ কিবা ব্লাউজ চিলাবলৈ দিবলৈ আছে মায়েতো সেইবিলাক নিদিয়ে যেহেতু আমি আহিলে এইখিনি কৰো ধুনু আৰু মই যাম এয়া যাবলৈ ওলাইছো আপোনালোকক দেখাম বাৰু দেই ব্লাউজ কোট চিলাবলৈ দিও আমি ইয়াত আহিলে টাউনৰ ওচৰতে টাউনখনলৈ আমি যাও আৰু ব্লাউজ চিলাবলৈ যাও ইয়া স্কুটি লৈ যাম যেহেতু তেল ভৰাই আছে এইজনী ভণ্টি এয়া তেল ভৰাই আছে যাম আৰু এতিয়া এইখন আমাৰ দোকান হওতো আমাৰ ঘৰ আপোনালোকেতো আগতে ভিডিওত দেখিছে গধূলি হৈছে বাৰু যাবলৈ ওলাইছো এয়া ভণ্টিৰ লগত গৈ আছিলো হৰ্থেবাৰীলৈ ইমান ধুনীয়া ৰাস্তা দেখিছেনে ৰাস্তাৰ পথাৰৰ কাষেৰে আমাৰ ৰাস্তাটো বহুত বেছি ভাল লাগে গৈ এয়া ধানবিলাক কাটিছে সেইকাৰণে শুকান হৈ গৈছে একদম পথাৰখন আৰু বহুত বেছি ভাল লাগিছে যেহেতু বহুত দিনৰ মূৰত এইটো ৰাস্তাৰে গৈছো যেহেতু কলেজৰ সময়ত মই এইটো ৰাস্তাৰে বহুত বছৰ অহা যোৱা কৰিলো তো এনেও ভাল লাগে টাউনলৈ গ'লে এয়া গৈ আছো মই ভইচ অভাৰ দিছো কাৰণ কিবা কিবি কৈছিলো একো শুনা নাপায় তো ভইচ অভাৰে দি দিলো আৰু বজাৰত ঘূৰি আছো আমি কিবা কিবি লৈ আছো আৰু খোলাই নাই দোকানবিলাক তথাপি আৰু বস্তুখিনি লৈ লওঁ কালি ৰাতি হৰ্থেবাৰীৰ পৰা আহি আচলতে ভিডিও বনোৱাই নহল কাৰণ গাঁৱত মানে ভিডিওটো বনাবলৈ অকমান দিগদাৰ হয় ক্লিপবিলাক ল'বলৈ তো ভিডিওবিলাক বনোৱাই হোৱা নাই যি পাৰো আপোনালোকক এইকেইটা ক্লিপৰ দ্বাৰাই আজিৰ ভিডিওটো মই আপলোড কৰিম বুলি ভাবিছো যেহেতু এটো শেষৰটো দিন আজি 31 ডিসেম্বৰ হয় ভাবিছো 2024 চনৰ লাষ্ট ভিডিওটো আপোনালোকক আজিয়ে দি দিও এডিটিং কৰি সেইকাৰণে ভিডিওটো লাষ্ট ক্লিপটো ল'বলৈ লৈছো আমিও নতুন বছৰক আপোনালোকে কেনেকৈ আদৰিলে জনাব কমেন্ট বক্সত মই বাৰু আজি ৰাতি এটা খানা আছে বিশেষ একো নাই খানাটোৰ দ্বাৰাই নতুন বছৰক আদৰিম যোৱা বছৰ গুৱাহাটীত আছিলো ডাঙৰকৈ খানা খাইছিলো কেম্পাছত তো বহুত বেছি ভাল লাগিছিলে এবাৰ খোৱা নহল আৰু আচলতে যিমান বাৰু আপোনালোকক ভিডিও দিলো এইটো বছৰতে মোৰ চেনেলটো মনোৱা হৈছিলে বহুত বেছি ভাল লাগিছিলে আগন্তুক বছৰটোত যাতে আপোনালোকে মোক বহুত মৰম আৰু আশীৰ্বাদ দিয়ে আৰু আগন্তুক বছৰত আপোনালোকৰ বাবে ধুনীয়া ভিডিও লৈ আহিবলৈ চেষ্টা কৰিম আজিৰ ভিডিওটো মই ইয়াতে সামৰণি মাৰিছো যদিহে চাই ভাল পালে ভিডিওটো প্লিজ লাইক শ্বেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব আজিলৈ আহিছো আৰু লগতে এডভান্স হেপী নিউ ইয়াৰ বাই বাই এভৰিৱান